মনটো বহুত ভাল লাগি আছে। আজি মা ঘৰলৈ যাবলৈ পাম। বিহুটো ভালকে থাকিবলৈ নাপালো। দিনতহে গৈছিলো তাকো ঘূৰি আহিলো। কিছুমানে কয় ওচৰতে বিয়া হৈছে এই মা ঘৰলৈ আহা যোৱা কৰি থাকিব পাৰিবি। তেনেকৈ ক'বলৈহে ভাল। যাবলৈ নাপাওঁ ওচৰতে ঘৰটো যদি। এখন ঘৰতে বিয়া হৈছে কি হ'ল আকৌ? বিহু বুলিও যাবলৈ নাপালো। এদিন যাবলৈ নাপাওঁৱেই। আজি যাম। ভালকে খাই আহিম দুদিনমান থাকিম। ভালকে শুম একদম। আজি ঘৰলৈ যোৱা বুলি ভিডিঅ' এটা বনাব লাগিব নহয়। যাওঁ ভিডিঅ'টো অকণ বনাই লওঁ। ভাতকেইটা সোনকালে বনাওঁ। আজি বোৱাৰীজনীও মাকৰ ঘৰলৈ যাব নহয়। অপায় বহুত দিন যোৱা নাই। তাই মই বেয়া পালোঁ বা তাইও মোক বেয়া পালোঁ এইকণৰ পৰা যে বাধা নিদিওঁ আৰু পাই। মাকৰ ঘৰলৈ যাবলৈ পৰা সুখখন বৰ বেলেগ অ'। মোৰো পাই বৌটিজনীলৈ বৰ চেৰেং চেৰেং মনত পৰিছে। বিহুটো যাবলৈ নাপালোঁ। আমাৰ এই ভাইটিটোৱে বিয়াখন পতা হ'লে বাৰু ইমান চিন্তা নহয়। এইটো এতিয়া বিয়াখনে নাপাতিলে নহয়। এইবাৰ কিবা এটা কৰিব লাগিব। ভাত হ'লনে? ভাত দালি হ'লেই। ভাজিকণ বনাই আছোঁ ৰ হ'বই। মা কথা এটা শুনিছোঁ। আমাৰ নবৌ বোলে মাকৰ ঘৰলৈ যায়। তাই ওলালে নেকি? ওলালেই হপায়। ৰুমৰ ভিতৰতে সোমাই কিবা ভিডিঅ' চিডিঅ' বনাই আছে বা মাকৰ ঘৰলৈ যোৱাৰ বিষয়ে। তেতিয়াহে শুনিছোঁ মই। পিছে তোমাক ক'লে নাই মাকৰ ঘৰলৈ যাওঁ বুলি? ক'লে। কালি ৰাতিয়ে কৈ থৈছে। যাওক দে বহুত দিন মাকৰ ঘৰলৈ যোৱাও নাই। গাঁৱতে যদিও তাই মাকৰ ঘৰলৈ যাবলৈ নাপায় অ'। তুমিও মানে মানি ল'লা আৰু। মাকৰ ঘৰলৈ যাম বুলি কৈছে যাওক আকৌ। নবৌ যদি গুচি যায় এই কামবোৰ কোনে কৰিব ঘৰৰ? আৰু তোমাৰচোন কঁকালৰ বিষ হৈয়ে থাকে। এই নবৌৱে কিবা কিবি এটা কৰিলে দেখোন তুমি ৰেহাই পোৱা। আৰু নবৌক থকাকে যাবলৈ নিদিবা আকৌ। যায় যদি দিনতে গুচি আহিবলৈ ক'বা আকৌ। হ'ব দে 2 দিন বা 3 দিনমানহে থাকিব আকৌ আহিবই নহয়। তেতিয়ালৈকে আমি দুজনীয়ে কৰিম আকৌ। মোৰ যে ইমান গাটো বেয়া লাগি আছে। মই তোমাক তাকেই ক'বলৈ আহিছোঁ। মোক একদম জ্বৰ লাগিছে। মাথাটো কামুৰি আহিছে। হে তোৰ ঘপকে কি হ'ল আকৌ? নাজানো আৰু গাটো মোৰ ইমান দুৰ্বল লাগিছে। মাথা চাথা কামুৰি আহিছে। জ্বৰে উঠিব নেকি? যাওঁ মই শুই থাকোঁগে। খাব সময়ত খালি মাতি দিবা। আৰু শুনা তোমাক মই একদিন হেল্প কৰি দিব নোৱাৰিম। নবৌক পাৰাজিত ৰখোৱা নহ'লে এদিন থাকি গুচি আহিবলৈ ক'বা। মই নোৱাৰিম এইকেইদিন কাম কৰি দিব। বা এই ছোৱালীজনী ভেকচন। মই কি নাজানো বুলি ভাবিছে তাই? নবৌৱে গুচি গ'লে তাই কাম কৰিবলৈ বৈ যে বেমাৰ ভেকচন দিয়ে যে তাই। এইজনী যে মতা ঘৰত কি কৰি খাবগৈ আৰু আগদৰ সোমাই 5 হাজাৰ খেদিব। থুপুকি মাকৰ ঘৰলৈ যে গৈ মোৰ অকণো ভাল নালাগে। এতিয়া বাপেকডালক যে মোৰ অকণো হজম নহয়। উপায় নাই আৰু বিয়া পাতিছোঁ যে দায়িত্ব পালন কৰিবই লাগিব। এই 3 দিন যে সিহঁতৰ ঘৰত কেনেকৈ থাকে মই ভাবিয়ে পোৱা নাই। থুপুকিক কৈছিলোঁ তুমিয়ে যোৱা বোলো তুমিয়ে থাকি আহিবাগৈ। মই থৈ আহিমগৈ বাৰু আকৌ আহিব দিনাখন লৈ আহিমগৈ বুলি কৈছিলোঁ। তাই একো নামানে বোলে মানুহে ক'ব নহয় বোলে যোৱা ক'ত গ'ল সেইকাৰণে বোলে মই যাব লাগে বোলে। এইবিলাক পিন্ধি তুমি ক'ত যোৱা? একদম কাপোৰ চেঞ্জ কৰাগে বেলেগ কাপোৰ পিন্ধাগে। চাদৰ মেখেলা পিন্ধা। কাপোৰবোৰ অলপ চাই চিতি পিন্ধিবা। এডোখৰ ওলোৱা কাপোৰবোৰ দি পিন্ধিবা। কৈ থলোঁ কিন্তু কেতিয়াবা পাম একদম জুই লগাই দিম এনেকুৱা কাপোৰবোৰ। হ'ব তুমি চেঞ্জ কৰি আহা মই বাহিৰতে ৰৈ আছোঁ। কি কৰিলে বাৰু নবৌ ঘৰত থাকিব? কিবা এটা উপায় উলিয়াব লাগিব। ঘৰতো কাম বা মই কৰিব লাগিব নবৌ নাথাকিলে। গা বেয়া ভেকচন দিবা এদিন বা 2 দিন ধৰিব পাৰিম। সদায়তো ধৰিব নোৱাৰিম। নবৌ বা কেইদিন থাকে। আইডিয়া এটা পাই গ'লোঁ। মা অহা যোৱা ৰাস্তাটোতে মিঠাতেল অলপ পেলাই থ'ম। পাছত দেখা যাব যি হয়। যাওঁৱেই মই কামটো কৰোঁগৈ। নবৌ নহ'লে ওলাই যাব এতিয়া। কোনে দেখিলে হয় আৰু। এইখিনিতে তেল অলপ পেলাই দিম। মা আহিছে হপায়। মই পলোৱাহে কথা। মিৰে চোতালতে ৰ'দালিৰে বাকলি পৰিলো। কোন ক'ত আছে ভাই? মোৰ গ'ল কঁকালটো গ'ল। ক'ত আছে? ভৰিটো গ'ল যেন পাইছোঁ। ভাগিলে যেন পাইছোঁ। মই উঠিবই নোৱাৰা হ'লো। ক'ত গ'ল এখেত ক'ত গ'ল? ল'ৰা ক'লৈ গ'লি পুতলি? মা কেনেকৈ পৰিলা তুমি? মা উঠা। এইবিলাকচোন কিবা তেল পৰি আছে। তুমি পিছল খাই গ'লা তাৰমানে। মোৰ কঁকালটো গ'ল। মৰিলো। মা তুমি চোফাখনতে বহি দিয়াচোন। চাওঁ মা ভৰিখন দিয়াচোন মই অকণমান পিটিকি দিওঁ। বটি মৰিলো। লাহে সেইকণতে বহুত বিষাইছে। ভৰিখনত দুখ পাইছোঁ। অকণমান কঁকালটো দুখ পালোঁ বাৰু। হ'ব মই ভাল পাম। মোক ডক্টৰৰ ওচৰলৈ নিব নালাগে। চিঞৰ বাখৰ লাগিছে। মা পৰিলে চাগে। এতিয়াতো মায়ে নবৌক যাব নালাগে বুলি ক'ব। ভৰিতে চাগে দুখ পাইছে নহয়। এতিয়াতো কাম চাম কৰিব নোৱাৰিবই। নবৌক চাগে ক'ব তুমি যাব নালাগে। যাওঁ মই তাতনো কি হৈছে চাই আহোঁগৈ। কি হৈছে? হেৰা তোমাৰ কি হৈছে? দাদা বিশেষ একো হোৱা নাই। মা পৰিলে। এইখিনি জানো তেল ক'ৰবা পৰি থাকিলে মায়ে বিচল খালে আকৌ। হেৰা বেছিকৈ দুখ পালা নেকি? অকণমান দুখ পালোঁ। ইমান বেছি হোৱা নাই বাৰু।
তথাপি ভৰিটো বিষাইছেচোন। ভাল হ'ব তুমি চিন্তা নকৰিবা ভৰিটো মুচকা খালা চাগে সেইকাৰণে বিষাইছে ভাল হৈ যাব। মা কি হৈছে তোমাৰ? মাৰে পৰিলে যে তই গমেই নাপাওঁ। মই গম নাপাওঁ নহয়, মই গাটো বেয়া লাগিছিলে অকণমান শুই আছিলোঁ। এইখিনি তেল কেনেকৈ পৰিলে বাৰু? এই তেলখিনি জহৰ পৰাহে পৰিলে মানুহজনী। নাজানো তেল কেনেকে পৰিলে, মইতো এফালে অহাই নাছিলোঁ, বাক ঘৰতে আছিলোঁ। মইতো ৰুমতে আছোঁ, এতিয়াহে আহিছোঁ পাই। থুপুকি তুমি ঘৰলৈ যাবলৈ ওলালা নেকি? তোমাক এইটো অৱস্থাত এৰি থৈ আমি কেনেকৈ যাওঁ বাৰু? একো নহয় যা, মই পাৰিম, মোৰ ভাল হ'ব। এই ভৰিটোহে মুচুকা খাইছোঁ আৰু তাই বহুত দিন হ'ল মাকৰ ঘৰলৈ যোৱাই নাই। বিহু বুলিও ভালকৈ যাবলৈ নাপালে। যা তাইক লৈ যা। নব নাযাওঁ বুলি কৈছে, তুমিনো কিয় জোৰ কৰি পঠিয়াইছা? থুপুকি মাৰাই ঠিকে কৈছে, যোৱা। মাৰ ঘৰলৈ বহুত দিন যোৱা নাই নহয়, আৰু মাহঁতো চাগে নিজৰ ছোৱালীজনী যাব বুলি কিমান আশা কৰি আছে, যাব বুলি গম পায়েই। এইকেইদিন আমিকেইটা চাম আৰু আমাৰ পুতলিও আছে নহয়, তাৰ কাম চামত সহায় কৰি দিব আকৌ। পুতলি মাক এইকেইদিন কাম কৰিবলৈ নিদিবি, ভাতকেইটা তই বনাবি, আৰু মানুহ তিনিটাহে তই পাৰিবি ভাতকেইটা বনাব। হেৰা ব'লা তুমি অকণমান ৰেষ্ট লোৱাগে। হ'ব বাৰু থুপুকি, মই ভাত পানী বনাই ৰেডি কৰি থৈছোঁ, ভাত কেইটামান খাই যাবা। লোকক ফচাব বিচাৰি এতিয়া নিজে ফুচিলোঁ। মই ভাবিছিলোঁ নব গুচি গ'লে মই কামখিনি কৰিব লাগিব, এতিয়াতো বেছিহে কৰিব লাগিব। মাকো একো কৰিবলৈ দিব নোৱাৰি। মা ভাল